কাজল রে এই দুই আহিছে খুৱাই হেই কোনা কাজল ব্লগ চাই থাকে তাক উঠাব লাগে কোৱা কিবা এটা চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ তোৰ নামটো কি নমস্কাৰ মোৰ নাম ও ভা বুলাইছে মতা মানুহ মাত নমস্কাৰ ৰাইজ কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আজি ভাওনাখনৰ নাম হৈছে কোবালেশ্বৰ উপাখ্যান আজি ভাওনা কৰিম মই মালুখাটত আৰু পৰহিলেও আছে পৰহিলে ভাওনাখন হৈছে কুলাচলৰ মুক্তিলাভ আমাৰ জনাতন টিমৰ আৰু আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা থাকিলে আৰু মই এই ব্লগটোতে মই দুখন ভাওনা ব্লগ দিম আপোনালোকে চাব আৰু ভাল পাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে বহুত দিনৰ মূৰত ভাওনা ব্লগ দিয়াই নাছিলোঁ আৰু দিম বুলি ভাবিছোঁ এতিয়া আৰু ভাওনা বহুত দিন কৰাও নাছিলোঁ ইয়াৰ আগৰ মই নিসিংহমাৰী কৰিছিলোঁ তাৰ আগত আকৌ নিসিংহমাৰী কৰিলোঁ নিসিংহমাৰী যি গতি হ'ল সেইটো কাৰণে আজি আকৌ ওলাইছোঁ ভাওনা কৰিবলৈ আশা কৰোঁ আপোনালোকে ভাল পাব লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে থেংক ইউ ছ' মাছ সম্পূৰ্ণ ভিডিঅ'টো চাব লগতে আৰু কেনেকুৱা হয় আপোনালোকে জনাব লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব থেংক ইউ ছ' মাছ প্ৰণৱক লগ পালোঁ আজি প্ৰণৱে মেকআপ কৰি আছে ভাওনা আজি মই ভাবিছিলোঁ ল'ৰা কিন্তু তাই ছোৱালীকে আৰু পংকজ আজি কি গাবা দুৰপতি নেকি মেকআপ চেকআপ কৰি ৰাইজে ক'ব নোৱাৰে এতিয়া আমিও ভাললৈ যাম নৱ পংকজ চব আহি আছে অঁ ভেলকিকে নি ভেলকি অলপ বেয়া দে তোমাৰ ৰিক্স আকৌ প্ৰণৱ কিবা এটা নমস্কাৰ সকলোকে আজি পিংকুদাক প্ৰথম লগ পাইছোঁ ভাল লাগিছে পিংকুদা ভাওনা আছে ভাওনালৈ যাব মই এয়া পংকজৰ ভাওনালৈ আহিছোঁ ভাওনাত এই ভণ্টিজনীক অকণমান মেকআপ কৰি দিছোঁ সকলোৱে চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব এনেদৰে বেল আইকনটো দবাই দিব এনেদৰে আগবাঢ়ি যোৱাত সহায় কৰিব থেংক ইউ তুমি হাই যিখিনি কৰিব লগা আছে কৰি দিব পিংকুদাক তেনেকৈ মৰম দি যাব যাতে আগবাঢ়ি যাব পাৰে থেংক ইউ আজি ৰাইজ মেকআপ কৰা চাবলৈ বহুত সৰু ল'ৰা ছোৱালীকেইটা ভাওনা চাবানে ৰাইজ ওলাই আছে চুনাদা মোতকৈ আগত মেকআপ কৰিছে এতিয়া হৈছে মই মেকআপ কৰি অলৰেডি বহি আছোঁ এঘণ্টা হ'ল বহি থকা আমাৰ ইয়াত শিৱজী এতিয়া ৰেডি হ'লোঁ এতিয়া টাইপিং চাইপিং ল'ম গৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ইয়াত কোনে কি লৈছে আপোনালোকে দেখাম কি হয় আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আজি মোৰ লগত চুনাদাই কৰিছে আটাইখিনি ভিডিঅ'ত দেখিয়ে চাগে চুনাদাক আৰু চুনাদাই কাপোৰ পিন্ধি হোৱাই নাই মোতকৈ আগত মেকআপ কৰি এতিয়ালৈ কাপোৰ পিন্ধি হোৱাই নাই মই আজি চব অকলে আজি গগনক মই বহুত বহুত ধন্যবাদ জনাইছোঁ গগনে ইমান ধুনীয়া কাপোৰযোৰ আজি মোক পিন্ধালা বহুত বহুত থেংকছ আৰু আশা কৰোঁ তাত গৈ এতিয়া দেখাই আছোঁ বাৰু জনাতন টিমৰ আমাৰ আজি বিপিন দা বহুত দিনৰ মূৰত ভাওনা কৰিছোঁ বিপিন দা কিবা এটা কওক ভাল লাগিছে সুশীলা কৰিছিলোঁ আমি পাখণ্ডি আৰু পহিলেও আছে আমাৰ কুলাচল মুক্তিলাভ আহোয়ে আমাৰ মেইন বহুতে চিনি পাই চাগে ভাওনা কৰি থাকে দেখি চাগে কিবা এটা কোৱা আকৌ পলাইছে আজি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চবে আৰু সেয়াই একো নকয় লাষ্ট নেক্সট হাই কিবা কোৱা আৰু পিংকুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সকলোৰে থেংক ইউ চি আহিছে ভাওনা চাবলৈ কিবা এটা কোৱা আজি পিংকুক বহুত ধুনীয়া লাগিছে তাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব সকলোৱে যাতে তাক মৰম দিয়ে আৰু সেয়াই আৰু কোন আহিছে আৰু মোৰ মাহীহঁত আহিছে মাহঁত আহিছে থেংক ইউ অহাৰ বাবে দেই ৱেলকাম ঠিক আছে আমাৰ আজি মেকআপ মেন শৰদা এইদে আকৌ লগ পালোঁ ন আকৌ লগ পালোঁ লগ পালে কিবা এটা আজি ভাওনা আজি ভাও বৃহদেশ্বৰ গাইছোঁ
আমাৰ লগত পিংকু আছে। আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, পিংকু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তাৰ ধুনীয়া ভিডিঅ' আপোনালোকক দি যাব ভাওনাৰ বিষয়ে, আৰু বেলেগ ভিডিঅ' দিব তেওঁ। থেংক ইউ দেই আমাৰ হেডমেড ধৰমজ্যোতি আপোনালোকে কাম যদি শিকাব লাগে মাতিব, ধুনীয়াকৈ শিকায়। বহুত বেয়াও লাগিছে আজি একেলগে ভাও গালোতে ন। উপায় নাই ন, গা বেয়া হয়, গাব নোৱাৰিলে বাৰু একো নাই, ভাল হ'ব, ভগৱানে আশীৰ্বাদ কৰিব যাতে ভাল হওক সোনকালে। ভাওনাজনক ভাল অভিনয় কৰি আছে ন। কিবা এটা কওক, আমাৰ পৰহিলে ভাওনাখন ভাল হ'লে হয় আৰু সেয়াই আমাক হাই, কি ক'ম, পিংকু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব। নতুন ভিডিঅ'বিলাক পাই থাকিব। আৰু আমাৰ সোমবাৰে নতুন এখন ভাওনা নাটক আছে, আমি সম্পূৰ্ণ নতুন। পিংকুৱে তাত কি ক'ম, হেমা আছে, মোৰ ধুমাইত্য আছে, কোলাচলৰ মুক্তিলাভ, আমাৰ জনাৰ্দন শিল্পী সমাজ। আপোনালোকে যদি কোনোবাই বিচাৰে ভাওনাৰ কাৰণে যোগাযোগ কৰিব পাৰে, পিংকুত যোগাযোগ কৰিলেও আমাক পাব। সম্পূৰ্ণ আমি একেটা দলতে কাম কৰি আছোঁ। বাকী পিংকু ভিডিঅ'বিলাক চাই আপুনিতো ভালেই লাগে। আপোনালোকে কেনেকুৱা পায় কমেণ্টত জনাই দিব। মই আজি উত্তংগমণি। আজি অনুভৱ বহুত ভাল লাগিছে। বহুত একেলগতে বহুত দিনৰ মূৰত আকৌ একেলগতে আমি অভিনয় কৰিবলৈ পাইছোঁ, গতিকে বহুত ভাল লাগিছে। আজি কি গেলো আজি কৃষ্ণ ৰয় মোৰ লগত আমাৰ জনাৰ্দন টিমত। আজি ক'ত গেলো কি দৈত্য ৰঞ্জিত তো কিবা ভিডিঅ' চাই তাৰ মুকুটটোহে মানে ঠিক কৰি আছে, মানে সি ইণ্টাৰেষ্ট দিয়াৰ নে কিবা এটা সুধি আছে মানে। হয় কৰি আছোঁ কি মেম লোকে ভাওনা কৰি পাই গ'লেহি, গুটি আনিছে এটা চিনত কৰি মানুহ বোলে ভাওনা হৈ আছে আৰু মই এটা চিন আছে এটাই হ'ব আৰু আজৰি আউৰি আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, লগতে লাইক কমেণ্ট চাই ছাবস্ক্ৰাইব থাকিলে কি হ'ল কিবা ক'বা? কি হ'ল বাৰু একো নাই জমনি। আশা কৰোঁ আপোনালোকে লাইক কমেণ্ট আশা থাকিলে আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মোৰ বিশ্বাস আৰু মৰম আশীৰ্বাদ দি থাকিব বুলি চেকআপ কৰি ৰেডি হৈ নামঘৰলৈ আহিলোঁ। আজি আকৌ পুনৰবাৰ লগ পালোঁ। কি আজি ধুমাখ্য আৰু আমাৰ লগত আছে আজি প্ৰশান্ত দা। ধন্যবাদ। প্ৰশান্ত দা কিবা এটা কওক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আপোনালোকে চাই থাকিব, নতুন আহি থাকিব ভিডিঅ'। থেংক ইউ। আৰু আজি ৫ কিবা এটা কওক। আমি বহুত ভাল পাওঁ, বহুত মৰম কৰোঁ। চেকআপ কৰি বহি ক'ব নোৱাৰি অ' ৰাম। এয়া আজি সত্যানাচি আহিছে, কেনেকুৱা লাগিলে? ভাল লাগিলে। পোৱালি কিবা এটা কোৱা। আজি আকৌ লগ পালোঁ, কিবা এটা কোৱা। আৰু আমাৰ এজন আজি তেওঁৰ লগত যোৱা কথা আছিলে কিন্তু যাব নোৱাৰিলোঁ, বহুত দুখ লাগিলে বাৰু। একো নাই ন, একো নাই, ভাল হ'ব সোনকালে। মোৰ ব্লগ চাই থাকে, তাক উঠাব লাগে কিবা এটা। থেংক ইউ। তোৰ নামটো কি?
পঢ়ি আছা কোন ক্লাছ থেংক ইউ দেই চকু দিয়ে কৃষ্ণই চকু দি নাহে আকৌ কেনেকুৱা লাগিছে ভাওনা কৰি কেনেকুৱা লাগিছে ভাল লাগিছে